আজি পহিলা বহাগ আজি মানুহ বিহু কিন্তু বিহুৰ যেন ম্লান পৰিছে মাদকতা যেটো বিহুৰ হেতু নাই কিন্তু মই এতিয়া এডোখৰ বিশেষ জেগাত আছো বিশেষ ঠাইত আছো শিৱসাগৰ নাজিৰাৰ যেটো জুবিন অনুৰাগীৰ যি এখিনি মানুহ আছে হিলাহাকৰ ৰহদৈ ইয়াত আপোনাৰ এটা চাৰিআলি নাম দিয়া হৈছে জুবিন গাৰ্গ চাৰিআলি ইয়াত তেওঁৰ কাৰণে এটা স্মৃতি সৌধ বনোৱা হৈছে আৰু অগণন ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি আসলতে এনেদৰে আগবাঢ়িছে এটা কি পদক্ষেপ বা কেনেকুৱা ধৰণৰ পৰিৱেশ ইয়াত বিৰাজ কৰিছে চাওঁ তেওঁলোকে ইয়াত চাকি বন্তি জ্বলাইছে ইয়াৰ পৰাই তেওঁলোকে বিহু আৰম্ভ কৰিবলৈ লৈছে জুবিন গাৰ্গৰ আশীৰ্বাদ লৈ তেওঁলোকে বিহুলৈ ওলাইছে আৰু এই জেগাডোখৰ নাম দিয়া হৈছে জুবিন চাৰিআলি জুবিন গাৰ্গ চাৰিআলি য'ত জুবিনৰ অনুৰাগী আছে য'ত আসল ঠাইত কৰিব পৰা নাই কিন্তু ইয়াত তেওঁলোকে কৰি দেখুৱাইছে এইটো এটা ডাঙৰ কথা আহিছোঁ মই পোনে পোনে এই এখেতৰ ওচৰলৈকে যাওঁ এজন আছে আমাৰ লগত স্থানীয় ব্যক্তি হয় এটা কথা জনাবচোন আপোনালোকৰ এই যে বনাইছিলে আপোনালোকে এই ক্ষেত্ৰখন বনাওঁতে আপোনালোকৰ যিমানটো পইচা খৰচ হৈছিলে কাৰ গাঁঠি ধনৰ পৰা বনোৱা হৈছে কাৰো গাঁঠি ধন নহয় আমাৰ শিলাকু ঘমো চেমুদা যিসকলে কোনোবাই বেটেৰী চলায় কোনোবাই হাজিৰা কাম কৰে কোনোবাই ৱেল্ডাৰ কাম কৰে কোনোবাই পকা মিস্ত্ৰী কৰে ৰাজমিস্ত্ৰী কৰে সেই গোটেই ল'ৰাখিনিয়ে নিজৰ মনৰ দমত বনাইছে পইচাত নহয় এই জুবিন ক্ষেত্ৰত পইচাত বনা নাই মনৰ দমত বনাইছে মানুহৰ জুবিন গাৰ্গৰ যি অনুৰাগ সেই অনুৰাগত বনিছে এই ডাঠি কম যে এটা অনুৰাগত বনিছে জয় জুবিন দা নিশ্চয়কৈ আপোনালোকে পৰিৱেশ দেখি গম পাইছে কেনেকৈ কৰিছে যদি ইয়াত কেইজনমান মানুহে নিজৰ গাঁঠিৰ ধন নিজৰ কষ্টৰ পইচাৰে যদি খৰচা কৰি ইয়াত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে তেতিয়াহ'লে চৰকাৰে কিয় নোৱাৰে বা ৰাইজক কিয় এৰি নিদিয়ে ৰাইজলৈ যে ৰাইজে বনাওক আমি তাত দেখিছোঁ যে এতিয়াও তিৰপাল গৈ গৰিমা গাৰ্গে লগাবলগীয়া হৈছে কিন্তু ইয়াত মানুহে যদি পাৰিছে তেনে অসমৰ ৰাইজে কিয় নোৱাৰিব চৰকাৰে তেতিয়াহ'লে অসমৰ ৰাইজলৈ এৰি দিয়ক তাকে কৈছোঁ আৰু ইয়াৰ পৰা সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ।